हेलो फ्रेंड्स, वेलकाम बैक टू माय यूट्यूब चैनल। আজি মই বিগৰা 100 টেবলেট এটা ৰিভিউ কৰিম। বন্ধুসকল, বহুত পপুলাৰ মেডিচিন এটা, সকলোৱে মানে 90% মানুহে পৰিচিত এটা মেডিচিন বিগৰা 100 টেবলেট। এইটো মাৰ্কেটত মুড়িৰ দৰে বিক্ৰী হোৱা, ৰিটেইলত মুড়িৰ দৰে বিক্ৰী হোৱা এটা মেডিচিন। বন্ধুসকল, এইটো সম্পূৰ্ণ ডিটেইলছ দিয়াৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট, মোৰ যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন বজাই দিব। বন্ধুসকল, এই বিগৰা 100 টেবলেটটোৰ পৰা খোৱা উপকাৰ আৰু অপকাৰ দুয়োটাই মই আপোনালোকক আজি জনাম। বন্ধুসকল, এই টেবলেটটো খোৱাৰ ফলত আপোনালোকে কেনেকুৱা সুখ বা শান্তি লাভ কৰিব পাৰিব বা ইয়াৰ পৰা কেনেকুৱা ধৰণৰ ছাইড এফেক্ট আপোনালোকে পাব, সেই বিষয়ে আৰু ইয়াৰ ড'জ সম্বন্ধে মই আপোনালোকক আজি জনাম। বন্ধুসকল, প্ৰথমতে আহক ইয়াৰ গুণাগুণ সম্পৰ্কে জানি লওঁ। যিসকলে নিজৰ স্ত্ৰীৰ সৈতে মিলনৰ সময়ত অতি কম সময় অতিবাহিত কৰিব পাৰে বা মানে ছেক্স কৰাত সক্ষম নহয়, তেওঁলোকৰ কাৰণে এই টেবলেটটো। বন্ধুসকল, যিসকলে অলপ সময়তে নিজৰ পেনিছৰ মানে এনাৰ্জি পাৱাৰ হেৰাই পেলায় বা দুৰ্বল হৈ যায়, অলপ সময়ৰ পিছতে ছেক্স কৰাৰ পিছতে অলপ টাইমতে বাহিৰ হৈ যায় নিজৰ বীৰ্যত, তেনেকুৱা লোকৰ কাৰণে এই টেবলেটটো। বন্ধুসকল, এইটো টেবলেট অনলি ফৰ এডাল্টৰ কাৰণে। এইটো জাৰ্মান ৰেমেডিছৰ দ্বাৰা মেনুফেকচাৰ এটা টেবলেট। এইটো কোম্পানীটো হৈছে জাৰ্মান ৰেমেডিছ। এইটো এটা ষ্টিপত 4টা টেবলেট আহে। এই টেবলেটটোৰ মাৰ্কেট প্ৰাইচ হৈছে 116 টকা। বন্ধুসকল, এই 116 টকা, এইটো 100% জেনেৰিক এটা প্ৰডাক্ট। 116 টকা MRP হ'লেও আপোনালোকে যিকোনো ৰিটেইলৰ পৰা ধৰক 70 পৰা 80 টকাত এইটো কিনিবলৈ সক্ষম হ'ব। বন্ধুসকল, এই টেবলেটটো খোৱাৰ নিয়মটো হৈছে ছেক্স কৰাৰ 1 ঘণ্টামান আগত যদি আপোনালোকে এই টেবলেটটো ব্যৱহাৰ কৰে, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 100% ৰিজাল্ট পাব। যিসকলৰ ছেক্স ক্ষমতা কম বা দুৰ্বল, তেওঁলোকে এই টেবলেটটো ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, এই টেবলেটটো যিসকলে হাৰ্টৰ পেচেণ্ট আছে বা চুগাৰ আছে, তেওঁলোকে বা ব্লাড প্ৰেছাৰ অতিমাত্ৰা, তেওঁলোকে এই টেবলেটটো কেতিয়াও ব্যৱহাৰ নকৰিব। বন্ধুসকল, এই টেবলেট আহক এতিয়া ইয়াৰ ছাইড এফেক্টসমূহ জানি লওঁ। বন্ধুসকল, এইটো টেবলেট খোৱাৰ ফলত আপোনালোকৰ প্ৰথম অৱস্থাত আপোনালোকৰ ছাইড এফেক্টটো হ'ব মূৰৰ বিষ, মূৰৰ কামোৰণি আৰু বমি ভাৱ বা দুৰ্বল হোৱা, কঁকালৰ বিষ আদি তেনেকুৱা সমস্যা আপোনালোকে দেখিবলৈ পাব। বন্ধুসকল, এইটো টেবলেট অনলি ফৰ মেন। এইটো লেডিছে কেতিয়াও ব্যৱহাৰ নকৰিব এই টেবলেটটো। বন্ধুসকল, এইটো মূৰৰ বিষ বেছিকৈ হ'ব পাৰে এইটো টেবলেট খোৱাৰ ফলত। চকুৰে কম দেখা যেন লাগিব পাৰে। সাধাৰণতে ছেক্সৰ কাৰণে লোৱা টেবলেট বা যিকোনো টেবলেট লোৱাৰ আগতে আপোনালোকে ডক্তৰৰ পৰামৰ্শ মতে এই টেবলেটখিনি ব্যৱহাৰ কৰিলে বেছি ভাল হয়। বন্ধুসকল, ইয়াৰ ছাইড এফেক্ট, বন্ধুসকল, এই মেডিচিনটো ব্যৱহাৰ কৰাৰ আগত ডক্তৰৰ অনুমতি বা পৰামৰ্শ মতেহে এই বস্তুটো যদি ব্যৱহাৰ কৰে, ইয়াৰ পৰা আপোনালোকে 100% উপকৃত হ'ব। গতিকে যিকোনো মেডিচিন কেমিষ্টৰ পৰা নিজাভৱীয়াকৈ কিনি নল'ব। বন্ধুসকল, আপোনালোকে